বিহু 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 আমাৰ বিহু তিনিটি কাতি বিহু কঙালী জ্বলালো বন্তি ঐ বেলেগ গান গাইছ কিন্তু দেই তই অকণমান আঁতৰি দিবিচোন মই এইখিনিলৈকে মুচি দিম তুলসী ভেটিটো এই মই আকাশবাদী কামটো কৰি আছো নহয় এইটো হৈ লওক আৰু একেবাৰে মুচি দিবি তেতিয়া ভাল হ'ব হয় পিছে কথাটো নহ'লে আকৌ গাঁত চাত খানোতে বেয়াই হৈ যাব নহয় একেবাৰে মুচি দিম আৰু কাইনো মই আকৌ এবাৰ ধুলো নহয় তুলসী ভেটি মুচিবলৈ কাৰণে এতিয়া আকৌ ধুমগৈ গোটেইখন বোকা লাগি গ'লগৈ আৰু গম পাৱনে এবাৰ কিমান যে ভাল লাগিছে মই গম পাওঁ নাই মই নিজে আকাশবাদীটো বনাবলৈ পাইছোঁ সৰুকৈ হ'লেও এইবাৰ দেউতাই নবনাওঁ বুলি কৈছিলে নহয় তথাপিতো মই নিজে বনালোঁ আগলৈ মই দুডাল বাঁহ দি পেলাই এনেকৈ যে বনাই তেনেকৈ বনাম আৰু কিন্তু এতিয়া এডাল বাঁহতে বনাইছোঁ আৰু মই সৰু নহয় দেউতা আকৌ এইবাৰ লাগি দিয়া নাই নহয় হ'ব দে আৰু জ্বলালেই হ'ল ভগৱানে পালেই হ'ল নহয় আৰু চাকি গছ আৰু মনুকণ তই একেবাৰে হেৰিয়া আকাশবাদী বনাই দিলিগৈ নেকি আৰু এইবাৰ অকলেই বনাই দিলি নে তই এইবাৰ তুমি নবনাওঁ বুলি কৈছিলা যে সেইকাৰণে মই এডাল বাঁহতে নিজে বনাই দিছোঁ আৰু এইখন তুমি বান্ধি দিবা নি বাৰু হ'ব দে মই এইকণ বান্ধি দিম বাৰু দে হ'ব মই চাকিখিনি অকণমান ৰ'দত দি থৈ আহিলোগৈ পাই আজি আকৌ চাকিখিনি লাগিব নহয় এতিয়া শলাকানিখিনি বাতি লওঁ তেতিয়া গধূলিলৈ দিগদাৰ নাথাকে আৰু মাক হ'লেও বাতিবলৈ উলিয়াই দিবগৈ পাৰিম বাৰু বহি থাকোঁতে মই বেলেগ আকৌ মাছ চাহকেইটাকে ধুই লওঁগৈ আৰু তেতিয়া গধূলিলৈ মানে আজৰি হৈ থাকিম আৰু তিয়াই থওঁগৈ আৰু এতিয়া বাবলি ব'লা ইয়াত চাকি দিয়া হ'ল নহয় এতিয়া মই পথাৰত দি থৈ আহোঁগৈ ব'লা আহি পেলাই আকৌ প্ৰাৰ্থনা গাবহি লাগিব নহয় মা ব'লক তেতিয়াহ'লে পথাৰখন যে বৰ ধুনীয়া হৈ পৰিছে পাই চবেই ধুনীয়াকৈ চাকিবোৰ জ্বলাইছে মা সঁচাকৈ পাই ইমান ধুনীয়া লাগিছে মা মই এটা কথা বুজি নাপাওঁ পথাৰত কিয় চাকি জ্বলোৱা হয়নো কাতি বিহুত মানে মনুকণ এই পথাৰত এইকাৰণেই চাকি জ্বলোৱা হয় যাতে মানে আমাৰ শস্যবোৰ পোক পতংগই নষ্ট কৰিব নোৱাৰে তাৰ বাবে মানে চাকি জ্বলোৱা হয় সেই চাকিৰ পোহৰে যাতে পোক পতংগবোৰক মাৰি পেলাই মানে আৰু পৃথিৱীৰ পৰা বেমাৰ আজাৰ নাইকিয়া কৰে সেইকাৰণেই মানে চাকি জ্বলোৱা হয় গম পাৱনে ব'লা এতিয়া যাওঁ দেউতাই নহ'লে আকাশবাদী উঠাই দিব আকাশবাদীৰ ওচৰতে সেয়া কৰিবগৈ লাগিব নহয় ব'লা ককা আকাশবাদীটো কেনেকুৱা লাগিছে এইবাৰ মই নিজে বনালোঁ বঢ়িয়া লাগিছে দেই বোপাইটো ভাল লাগিছে মোৰ এইটো কাৰণে যে তহঁতিও এইবিলাকৰ প্ৰতি আগ্ৰহ কৰিছ তহঁতি আগ্ৰহ কৰিলেহে আমাৰ বস্তুবোৰ থাকি যাব আমাৰ কৃষ্টি সংস্কৃতি থাকি যাব তেতিয়াহে আকৌ আমাৰ ভৱিষ্যত প্ৰজন্মই গম পাব যে আকাশবাতি বুলিও কিবা বস্তু এটা আছিলে আকাশবন্তি বুলিও মানে কাতি বিহুত জ্বলায় তেতিয়াহে গম পাব গতিকে মোৰ দেখি পেলাই বৰ ধুনীয়া লাগিছে দেই এতিয়া আমি চবেই মিলি প্ৰাৰ্থনা কৰি লওঁ মাহঁত বহি আছে নহয় ব্ৰহ্মাদি কৰি জীৱ যত ৰাম 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 মায়া সজ্জা মাজে আছয় ঘুমতি যায় তুমি সেই চৈতন্য সনাতন ৰাম 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 আমি অচেতন দিওক নাথ জগাই ক্ষুদ্ৰ সুখে বহু আশা কৰি ভৱকূপে জীৱ আছে পৰি কাল সৰ্পে দংশী হৰাইল চেতনতাৰ মুখ্য ৰূপে তজু বাক্যমিত কৃপায়ে কিঞ্চিয়া পতিনিত দয়াময় কৃষ্ণ কৰিও তাকৈ উদ্ধাৰ সৰু বৰ গাহি ধৰি আছে গজেন্দে পিয়াক পায়া পাছে আকাশে গৰুণ্ড কন্দেশ ক্ৰধৰি হৰি দেখি সুবৰ্ণৰ পদ্ম ধৰি বোলে দুখে বাৰ্তনাদ কৰি নমো ভগৱন্ত গুৰুলৈ উদাস কৰি ৰাম নমো ভগৱন্ত গুৰুলৈ উদাস কৰি
এ ভাল বোলে নমো নমো নাৰায়ণ প্ৰসন্ন হৰি হৰি কৰিও মায়াক নিজান আপোনাৰ মহিমা আপুনি বেকত কৰি জীৱক কৰা পৰিত্ৰাণ। এই কাতি বিহুৰ উপলক্ষে ঘৰৰ আটাইকেইটা পানী মেলি তুলসীৰ তলতে এগছি চাকি জ্বলাই বন সকলোৱে মিলি সেৱা এভাগ কৰিছে। গতিকে দিওঁতে থওঁতে লওঁতে অনেকখিনি অপৰাধ হ'ব পাৰে। সৰ্ব অপৰাধ নিজ গুণে মাৰ্জনা কৰি প্ৰভু ভগৱন্তই যাতে কৃপা কৰিব লাগে এইখিনি প্ৰাৰ্থনা। হৰি ৰাম। এতিয়া সেই প্ৰসাদখিনি ভাগ কৰি দিয়া আৰু সেই মিনু। তুলসী দৰ্শনে পুণ্যং স্পৰ্শনে পাপনাশনং ছায়া সৰ্বতীৰ্থানি তুলসী ভূ নমো নমঃ। সকলো ভালে ভালে যাবা যেন পৃথিৱীৰ পৰা অপয়া মংগলবোৰ দূৰ কৰি সকলোৰে যেন ভাল হ'ব লাগে আৰু দেই। মা দেউতা আহক, হেৰি মই ভিতৰতে প্ৰসাদ সজাই থৈছোঁ নহয়, খাই লওক আহক। গৈছোঁ বাবলি ৰ'বা, সেই সেৱাটো কৰি ল'লোঁ। তুমি সেৱা কৰিলা নেকি? মই সেৱা কৰি মেলি আজৰি। সেই এপাক মিনু মামীহঁতৰ ঘৰলৈও মাতিছে নহয়, ওলাব যাম এপাক। হেৰি মুনুকণহঁতে হেনো আকাশ বন্তি জ্বলাইছে। মই আকৌ আকাশ বন্তি দেখাই নাই নহয়, চামগৈ এইবাৰ গৈ পেলাই। যাম ওলাবা বাবলি, দেখুৱাই আনিমগৈ। আমি একধৰে প্ৰসাদ চসাদ খাই লওঁ, তালৈও প্ৰসাদ কেইটামান বান্ধি পেলাই লৈ যাম আৰু এই চবলৈকে। ঠিক আছে, মই প্ৰসাদ বান্ধিয়ে থৈছোঁ মা। বন্ধুসকল, আপোনালোকৰ কাতি বিহু কেনেকুৱাকৈ গ'ল জনাবচোন দেই। আমাৰ এনেকৈয়ে চলাইছোঁ আৰু। আশা কৰিছোঁ যাতে সকলোৰে ভাল হওক, সকলোৰে জীৱনলৈ শান্তি সম্প্ৰীতি ঘূৰি আহক, পৃথিৱীৰ পৰা বেমাৰ আজাৰবোৰ দূৰ হওক, সকলোৰে মিলা মিছাকৈ যেন দিনবোৰ পাৰ হৈ যায়। আৰু সকলোলৈকে কাতি বিহুৰ শুভেচ্ছা জনালোঁ। সকলোৱে ভালদৰে থাকক। আৰু আমাৰ পাৰ্টবোৰ চাই কেনেকুৱা পালে জনাবচোন দেই। আৰু যদি ভাল পালে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।